অফিচলৈ যাবলৈ ওলাইছোঁ আৰু আজি হৈছে মোৰ এইটো অফিচত লাষ্ট ডে, গতিকে মই অফিচৰো সৰু সৰু ক্লিপ ল'ব চাম আৰু আপোনালোকক দেখুৱাম। আৰু এতিয়া বহুত দেৰি হৈছে, বলক জল্দি যাওঁ, কাৰণ মই বাছত যাব লাগিব। তুমি এবাৰ হাঁহি দিয়া ধুনীয়াকৈ। চাওক আজি আমাৰ লগত কোন উপস্থিত। এওঁ কালি ৰাতিয়ে আহি পালেহি, 9:30মান বাজিছে ন, 9:30মান বাজিছে। আৰু এতিয়া আমিতো পেকিং কৰিয়ে আছোঁ, আপোনালোকে গমেই পায়। এতিয়া আমি কাৰ্টুন বিচাৰি গৈছোঁ, কাৰ্টুন আৰু পলিথিনেদি কিছুমান বস্তু ৰেপ কৰি নিব লাগিব, কাৰণ বৰষুণৰ বতৰ ন, তিতি যাব পাৰে। সেইকাৰণে পলিথিন বিচাৰিম আৰু কাৰ্টুন বিচাৰি গৈ আছোঁ। গেলামালৰ দোকানতে পাম চাগে, চাওঁ আপোনালোকক দেখুৱাম ক'ত পালোঁ। ডাঙৰ কাৰ্টুন এটাহে পালোঁ আমি, বাকী সৰু সৰু 10টা পালোঁ, হয় নাই? অঁ, বৰ কামত নাহিব, মোৰ কাপোৰ ভৰাবলৈ হ'ব আৰু। এখন লিচু ল'বলৈ আছে। লিচু এটা কি ল'বা? দুপাট্টা। ইমানেই গৰম, আমাৰ ভোকে পিয়াহে অৱস্থা বেয়া। পানী কিনিবলৈ পাহৰিলোঁ, কিন্তু মই লিচুটো কিনিলোঁ দেখি পেলাই। এতিয়া লিচুকে খাম আৰু। টেঙা বস্তু ন। তোমাৰ কি অৱস্থা হৈছিলে কোৱা? ট্ৰেফিক জামত ভুল ৰাস্তাই দিছে নহয়। মই ভুল ৰাস্তাত পাহৰি গ'লোঁ ৰাস্তাটো, গোটেইবিলাক গলি একেই টাইপ। সেইকাৰণে কেনেকৈ যে আহিলোঁ ফেঞ্চি, আজি ফাৰ্ষ্ট টাইম এনেকৈ আহিছোঁ। যেনেকৈ শুই আছিলোঁ তেনেকেই আহি গ'লোঁ। মানে কাৰ্টুন কিনিব লাগে যে, পালোঁ বাৰু। এই আগফালেও কাৰ্টুন পালোঁ বাৰু। এইখিনিয়ে পেকিং চাগে হৈ যাব, এতিয়া ঘৰলৈ যাম আৰু। ক'ৰবাত খাব লাগিব, খালি ভোক লাগিছে বহুত বেছি। এতিয়া আমি নতুন দলংখন চাবলৈ গৈ আছোঁ। কি আছিলে নতুন ফ্লাইঅভাৰখন চাবলৈ গৈ আছোঁ। এইফালে ক'ত কি বুলি কয়, কোনখিনি লাগে? এইফালে যায়, নদীৰ ওপৰেদি আছে যে মুঠতে, মালিগাঁৱৰ ওচৰত। কি চিন্তা কৰি আছা? কি চিন্তা কৰি আছা? গালি ক'ত নাপাৰিলি? কিবা তুমি খুৱাই আছা নি? কি क्या खाया था बोले यहाँ वो पेट पुष्पाइड हो गया सबसे ठीक कौन सी खा दिया ना যাব পেলাই কোন বস্তু আৰু না পাত
বৰষুণৰ বতৰ একেবাৰে ভালে লাগিছে বাৰু গৈ, কিন্তু ডাঙৰকে নিদিলেই হ'ল। কালি চাগে ফাৰ্ষ্ট টাইম তুমি ৰাতি গাড়ী চলাইছা আৰু বৰষুণ নাই আহা। ৰাতি হোৱা নাছিলতো কালি বেছি। 7টামান বাজিছিল আৰু বেছি ৰাতি হোৱা নাই। 7টাত পালোহি ন? 7টাত পালোহি। নহ'লে এনেই সদায় বৰষুণ পাওঁৱে আৰু। বিৰাট ধুনীয়া লাগিছে ৰাস্তাটো বৰষুণ দিয়াৰ কাৰণে। আৱাজটো শুনক আপোনালোকে। কি হয় এইটো? বান্দৰ। বান্দৰ, শিয়াল নহয়। মই যে শিয়াল চাগে বেয়া কিবা এটা কথা পাতি আছে, সেইটো ইণ্টাৰেষ্টিং। চিৰিয়াখানাত যে চিঞৰি থাকে বান্দৰকেইটা, তেনেকে চিঞৰিছে। মই ভাবিছো শিয়াল হ'ব চাগে। হৰিণাই চিঞৰে নি? চিঞৰে ন? আমি কিবা এটা অথনিৰ পৰা গুণ পাই আছো, কি গুণাইছে মই বোলো বাঘে চাগে কিবা জন্তু খাই পেলাই এনেকে থৈ দিছে, সেইকাৰণে গুণাইছে। এতিয়াহে গম পাইছো এইকেইটা চাওক, গাহৰি ইমান বেয়া গোন্ধাইছে। ইয়াৰ পিছে পিছে যাব নোৱাৰি, ইয়াক বাহা। দেখুৱাব খুজিছো চবফালে মানে ফুল যে ফুলি আছে ন? জানো পিংক কালাৰটো কি ফুল, এইটো হালধীয়াটোতো সোণাৰো হয় বাৰু। ইমান ধুনীয়াকে ফুলি আছে প্ৰতিটো জেগাতে, আৰু ক'ৰবাত ক'ৰবাত ৰঙাটোও দেখিছো। সেইটো কি আছিলে জানো ফুলটো? খাবলৈ সোমাইছো। কেনেকুৱা বেয়া ৰাস্তা, গতালি মতালি আনিছে। এইখন হৈছে এওঁৰ কলেজখন, এইখন জিষ্ট, ইয়াতে পঢ়া এওঁ। আমি ভাবি আছো এইখনে আমি বস্তু অনা ট্ৰাকখন নেকি? এইখনে নেকি বাৰু? হয়। আমাৰ ঘৰটো এতিয়া আমি এপাক ওলাই যাওঁ, বজাৰ পাতি বহুত কিবা কিবি কৰিব লগা আছে, কৰি আহোঁ। এই যে ওপৰত দিছে সেইটো হয়। এইফালে আন্ধাৰ আৰু দেখুৱাবলৈ দিনত ভালকৈ দেখুৱাম।